কবিতাটিৰ একাংশ আবৃত্তি কৰি দিছোঁ। কবিতা দিছে স্মৃতি। তেখেতৰ কবিতাটি মই আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিম। নয়নতাই তেখেতে লিখিছে, যেতিয়াই বুজিব পৰা হৈছোঁ তেতিয়াৰ পৰা আকাশবাণীৰ ৰেডিঅ' শুনি আহিছোঁ। সঁচাই বহুত ভাল লাগে। এতিয়াও আপোনালোকৰ কণ্ঠ পাহৰিব পৰা নাই আৰু নোৱাৰিম কিজানি, সঁচাকৈয়ে। আজিবুৰ ৰহমান, তেখেতৰ কবিতাৰ শিৰোনামা স্মৃতি। অনুষ্ঠান সামৰিব লাগিব, বেছি সময় নাই। যদি কাৰোবাৰ কবিতা পাঠ কৰিব লাগে অতি শীঘ্ৰে আপোনালোকে কমেণ্ট বক্সত দি দিব। স্মৃতি, আজিবুৰ ৰহমান। সিদিনা মই বহুত কান্দিছো তোমাক হেৰুৱাই। আজি মই ঠিকেই হাঁহি আছো তোমাৰ দুখত থকাৰ বাতৰি পাই। এদিন দুদিন কৰি বহু দিন গ'ল, পাহৰিম বুলিও পাহৰা নহ'ল। তুমি কাষত আজি নাই, আছা অনেক দূৰত। তথাপিও তোমাক মাতি থাকো পুৰণা সেই বাঁহীৰ সুৰত। সুৰে সুৰে গানে গানে কৈছিলো মনৰ কত যে কথা। সেই দিনবোৰক মনত পৰিলে পোৱানে তুমি ব্যথা। অতীতক হয়তো পাহৰিছাই তুমি, কাষত পাই সুখৰ জোনাক। মই পিছে পাহৰিব খুজিলেও পুৰণা সেই স্মৃতিবোৰে সোঁৱৰাই দিয়ে তোমাক। এটি প্ৰেমৰ কবিতা। ভাল লাগিলে পাঠ কৰি